everyone, welcome back to my channel. আজি মোৰ কাৰণে এটা বহুত স্পেশাল ডে হয় কি হয় মই এটা নকম আপোনালোকে চাই থাকক কি হয় তো কি কৰিছো কি কৰা নাই চাই ল'ব কাৰণ আজি মোৰ কাৰণে বহুত হেপি আৰু বহুত স্পেশাল ডে হয় তো আপোনালোকক মই নকম আপোনালোকে চাই থাকক নিজে নিজে কি হয় ঠিক আছে চাই থাকক আপোনালোকে কি হয় কতেনো থমকিলে বাতৰুৱা মন লাগি উতনুৱা মন তাপুনত কাকে দেখি আজি পাগল মন Happy birthday to you Happy birthday to you Happy birthday and the sun burning tonight Happy birthday to you Happy birthday to you. Happy birthday to you. Happy birthday dear Julie. Happy birthday to you. কেকটো খাই বৈ ফিনিছ বাচ্চাকেইটা খাই শেষ কৰিলে এইকেইটা বাচ্চা আৰু এটা আছে ভিতৰত ক'ত গ'ল আমাৰ এইটো এয়া কেক খোৱা বাচ্চাকেইটা হাই এইটো এইটো অকণমান গ'লো হৈ গ'ল এয়া কেকটো খাই বৈ চেছ ঘৰৰ মানুহখিনিয়ে খাই বনাই পাতিছিলে এয়া আপোনালোকৰ খাব আকৌ বাৰ্থডে কাৰণে চিকেন বনাই আছোঁ এয়া চিকেন চিলি চিকেন হ'ব এয়া এই পোলাও বনাবৰ কাৰণে চাউলখিনি ৰেডি কৰি ৰাখিছোঁ এই পোলাও বনাবলৈ এইখিনি ৰেডি কৰিছোঁ এইখিনি খিচমিচ হয় গাজৰ অলপমান নহৰু বটা দিছোঁ আদা নহৰু আৰু এইখিনি পিঁয়াজ ইলাচি দালচেনি আৰু তেজপাত এইখিনি দিম ইলাচি দালচেনি তেজপাত আৰু আদা নহৰু বটাখিনি একেলগে দি দিছোঁ গোটেইখিনি দি পেলাই অলপমান ৰঙচুৱাকৈ ভাজিছোঁ প্ৰথমতে ইলাচি দালচেনি নহৰু পিঁয়াজ গোটেইখিনি একেলগে দি অলপমান ৰঙচুৱাকৈ ভাজিব লাগিব ভাজাৰ পিছতে চাউলখিনি দিব লাগিব অলপ ৰঙচুৱা হোৱাৰ পিছত চাউলখিনি দি দিম এইখিনি এনেকৈ চাউলখিনি দি পেলাই অলপমান ভাজি ল'ম এইখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম এইখিনি চাউলখিনি অলপমান ভজা হোৱাৰ পিছত অলপমান নিমখ ছটিয়াই দিলোঁ সোৱাদ অনুযায়ী আৰু অলপমান মিঠা হ'বৰ কাৰণে অলপমান মিঠা হ'বৰ কাৰণে পোলাওটো চেনি অলপমান দি দিলোঁ এনেই ছটিয়াই দিলোঁ চেনি অলপমান সেইটো নিদিলেও হৈ যায় তো মই মিঠাকৈ বনাইছোঁ কাৰণে মিঠা পোলাও অকণমান চেনি দি দিছোঁ তাৰপিছত আকৌ লৰাই থাকিব এইখিনি এইখিনি অলপমান ভাজা হোৱাৰ পিছত অলপমান গাজৰ দিম গাজৰ আৰু এইখিনি খিচমিচখিনি যিখিনি ধুই থৈছিলোঁ সেইখিনি দি দিম এইবিলাক আকৌ লৰাই দিম এই চাউলখিনি ভাজি পেলাই কুকাৰত ভৰাই লৈছোঁ ভৰাই পেলাই এতিয়া অলপমান পানী দি দিম এই পানীখিনি দিলোঁ কুকাৰত পানীখিনি দি এতিয়া অলপমান সিজিব দিম চিটি মাৰিব দিম এই মাংস হৈ আছে পোলাওটো ৰেডি হ'ব এতিয়া এয়া
আমি চবেই ঘৰৰ মানুহখিনিয়ে খাম আৰু কাকো মাতা নাই বিশেষ এয়া চিকেন বনাই আছোঁ ৰেডি কৰি লওঁ তাৰপিছত দেখাম এয়া মোৰ পোলাও ৰেডি কেনেকুৱা হৈছে বাৰু চাওকচোন চিম্পুল পোলাও পোলাও চিকেন পোলাও ৰেডি খাবৰ বাবে ভাবিছে আমি ভাত খাবলৈ লৈছোঁ আৰু ঘৰৰ সকলোৱে ভাত খালে ভাত মানে এতিয়া পোলাও বনাইছিলোঁ বাৰ্থডে বুলি পোলাও চিকেন এনেকৈ বনাইছোঁ দেখিছেতো তো এতিয়া আমি খাওঁ খাই পেলাই আৰু শুওঁ আৰু এতিয়া 11:30 বাজিলে ৰাতি তো এতিয়ালৈ বাই বাই